हेलो आज আহিলো তাজ বিভান্তা চকচোন কি কাৰণে আহিলো আজি এটা বাৰ্থডে পাৰ্টি আছে বিভান্তা খানাপাৰা তাকে ওলাই আছো আৰু তাজ বিভান্তা আজি ফাৰ্স্ট টাইম যাম ঘৰত এয়া পালহি আহি তাজ বিভান্তা আৰু এই ভিতৰলৈ সোমাই গলো আৰু আমাৰ ৰুমটো যেটো ৰুমত পাৰ্টি হ'ব ওচৰ মানুহ টেনলেট জয়সাগৰ কেনেকৈ ৰুম বিলাকৰ প্ৰায় নাম আছে যাওঁতেহে গম পাইছো আৰু কোনো আহি পোৱা নাছিলে হেতু কাৰণে এনেকৈ বাহিৰত অকমান ফুৰিলো বাহিৰটো এনেকৈ টেবুল চেবুল থোৱা আছিলে খাবৰ কাৰণে আৰু ইয়া বাৰ্থডে গাল পালেহি আহি তাই ফটোষ্টত ব্যস্ত হৈ গৈছে আৰু আমি ইয়া খুৰা আৰম্ভ কৰি দিছো আৰু গোটেইবোৰে কথা পাতি পুৰা আৰু ইয়া কেক আহি উপস্থিত এতিয়া কেক কাটিব লাগে আৰু বাৰ্থডে গালিয়া কেক কাটিব আৰম্ভ কৰিছে গোটেই ফ্যামিলি ধুনীয়া কেনেকৈ লগ খাই কেক কাটিছে এটা বছৰ পাৰ হৈ গ'ল আৰু নতুন বছৰ এটাৰ আগমন যাতে তাই ভাল হয় নতুন বছৰটো ভালে কুশলে যায় যিবোৰ বিচাৰে সকলো হয় আৰু ইয়া খোৱা আৰম্ভ হৈ গৈছে আমি খোৱা নাই তাকে দেখালো সবেই তেনেকৈ খোৱা আৰম্ভ কৰি দিছে আমি অলপ দেৰিকৈ খাম বুলি আমি ৰখি দিলো আৰু মই সবকে ভিডিও কৰা নাই কাৰণ বহুতে ভিডিও কৰিলে বেয়াও পায় আৰু তেনেকৈ ইয়া অকমান পৰিবেশটো দেখুৱালো সবে নিজৰ নিজৰ মতে বহি খাই আছে বহুত মানুহ আহিছিলে কিন্তু সবকে ল'ব পৰা নাই আৰু ইয়া অলপ আমি ফূৰ্তি কৰিলো গোটেইবোৰ শেষ হৈ যোৱাৰ পিছত মানুহবিলাকে সবে খাই বৈ আজৰি হোৱাৰ পিছত অলপ নাচিলো আৰু ইয়া চকচোন আৰু বিহু মেইন হয় নাই যিকোনো বিহু হ'বই লাগিব আমিও ইয়া খোৱা আৰম্ভ কৰি দিলো খাই লৈ তাৰ পিছত ঘৰ মোৱা হলো আৰু সকলোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে ধন্যবাদ